তেনেকুৱা হ'ল। সেইটো তেওঁলোক কপালটো গ'ল। তাৰপিছত তেওঁলোক আহিলে, আহি পেলাই ঠিক এইখিনি ঠাইতে আছিলে। মানে এই সেয়া মাজতে এটা কাহিনী থাকি গৈছে, সেইটো হ'ল গুৰু গোসাঁইসকলৰ কাহিনী। ডিব্ৰুগড়ৰ পৰা এজন গোসাঁই সম্বন্ধীয় লোক আহি কিনে, গোসাঁই ভাগ কৰি আহি কিনে ইয়াতে কিছু বছৰ থাকিবলৈ লৈছিলে। এই তেওঁলোকৰ হেৰিতে নে কিয়ে নে খাই গুটি পেলোৱা এজোপা ডাঙৰ হুমুঠীয়া গছ আছিলে। আৰু সেই হুমুঠীয়া আহি কিনে হুমুঠীয়া গছজোপা দেখিলে যে ইমান ফল ফুল, আৰু ইয়াত মানে আচৰিতকৈ মানে এই ফলটো লাগিছে। সেই ঘূৰি ঘূৰি চালে, চাই কিনে ক'লে যে এই ফলটো গছটো তোমালোকে বাৰী পাতা, ভাল হ'ব, এইটো ইমান ভাল হৈছে, কিমান গুটি আছে অসংখ্য, সেই লিখি শেষ কৰিব নোৱাৰি। আৰু ল'ৰা ছোৱালী ক'লে, এজন হেম ডেকা আৰু প্ৰবীণ ডেকা এই দুজন হৈছিলে মানুহ, সুধিলে তোমালোকৰ ল'ৰা ছোৱালী কিমান আছে? এজনে ক'লে যে মোৰ 5টা আছে, ইজনে ক'লে যে মোৰ 6টা আছে। ক'লে যে ল'ৰাটো এনেকৈ জন্ম দিলে নহ'ব, পঢ়া শুনা শিক্ষিত কৰিব লাগিব, শিক্ষিত কৰা, ভালকৈ পঢ়োৱা, আমিয়ে তোমালোকক চাকৰি দিওঁ। কাৰণ সেই সময়ত তেওঁলোকৰ ৰাজত্ব চলি আছিলে, তেওঁলোকৰ ব্ৰিটিছ অধীনত আমাৰ দেশবোৰ চলি আছিলে। অনুক্ৰমে তেওঁলোকৰ লগত অনুপ্ৰাণিত হৈ ভাল ধৰণে পঢ়া শুনা কৰিলে, ইয়াৰ পৰা ডুমডুমান নি কিনে পঢ়ালে। তাতে পঢ়া শুনাই তেওঁলোকৰ মেট্ৰিক পাছ কৰাই যোৰহাট এগ্ৰিকালচাৰ ইয়াত পঢ়ালে। আৰু দুজনক চাকৰি চাহাব চাকৰি তেওঁলোকে দিছিলে। বাকীবিলাক কৈছিলে ল'ৰাবিলাক এনেকৈ পঢ়াব লাগিব, শুনাব লাগিব, আৰু এইবিলাক শিক্ষিত কৰি ল'ব পাৰিলেহে তোমালোকৰ নামটো সুনাম হ'ব, গাঁওখন চহকী হ'ব, দেশখন সমাজখন চহকী হ'ব, দেশখন ইত্যাদি তেওঁলোকক মানে ধাৰণা দিছিলে। এইখিনিয়ে হ'ল মানে কথা। তাৰপিছত ৰুমা গাভৰু সেইখিনিতে এতিয়া ৰুমা গাভৰুৰ কথা আহিলে, এতিয়া তেওঁলোকৰ কথামতে এই বাৰীখন মানে ৰুমা গাভৰু যিখনত তেওঁলোকৰ বসতি আছিলে আগতে, তেওঁলোকে সেই মানুহ দুজনে কিনি লৈ পেলাই টেঙাবাৰী পাতিছিলে। কালক্ৰমততো ৰুমা গাভৰুটো নাই, বৰ্তমান সেই টেঙাবাৰীও নাই, আৰু বৰ্তমান সেই মাটিও মানে তেওঁলোকৰ অধীনত নাই। তেওঁলোকৰ অধীনত থকা মাটি বা ৰুমা গাভৰুৰ অধীনত থকা মাটি এইবোৰ মানে এই বাগান অধিকৃত অঞ্চল হ'ল, বাগানে ল'লে, বাগানে এতিয়া চাহ গছ ৰুই গোটেই চাহ খেতি অঞ্চল বনালে, তেওঁলোকৰ মাটিটো কৰি ল'লে, এনেকুৱা হ'ল। এতিয়া এইখিনিতে এটা কথা মানে কি, এতিয়া ইমান এগৰাকী মানে শক্তিশালী মানুহ তাই ঢুকোৱাৰ পিছত একো এটা চিনচাপ ৰাখিব পৰা নহয়। সেইটো চিনচাপটো এক হিচাপে আমি নাজানো। মানে এই লোকেলিটিতে বা এই অঞ্চলটোতে ৰুমা গাভৰু সেইটো কবৰটো আছিলে। এই বুলি কিনে এতিয়া যি ঘৰ মানুহে ইয়াত থৈ আছে, এইটো এটা ডাঙৰ টিলা, ডাঙৰ হাবুল। বহুতে এই টিলাটোকে ক'ব খোজে যে এই টিলাটোতে মানে ৰুমা গাভৰু টিলা হ'ব লাগে। কিন্তু বৰ্তমান ৰাইজে এনে প্ৰমাণ পোৱা মতে বা ৰাইজে মহিমামণ্ডিত থকা ঠাই হিচাপে এই যে ওচৰত চামজোপা দেখিছা, ইয়াতে তেওঁলোকে থাকে নিবাস, ইয়াতে তেওঁলোকে থাকে বুলি কিনে কয়। বৰ্তমান তাতে আছে বা 7 ভাই ভনী, সময়ে মানে মানুহে মানে তেওঁলোকক দেখা পায়, তেওঁলোকৰ মহিমা শুনে, ৰাতি বাঁহী বাদনৰ মাত শুনে, কেতিয়াবা নদীত গা ধুবলৈ ওলোৱা মানুহ যোৱা দেখে, বা কেতিয়াবা গীত কিবা কিবি এইবিলাক গোৱা শুনে। এনেকৈ ৰুমা গাভৰু মহিমাখিনি তেওঁলোকে পায়। মানে এতিয়া সংৰক্ষণ কৰোঁ বুলি ক'লে, এতিয়া সংৰক্ষণ কৰোঁ বুলি ক'লে এতিয়া শুনা, আমাৰ মৰাণ মানুহ হ'ল আমাৰ 3টা সংগঠন আছে। এক হ'ল মৰাণ সভা, আৰু এক হ'ল মৰাণ মহিলা পৰিষদ, আনটো হ'ল মৰাণ ছাত্ৰ সভা। এনেকৈ শুনিবলৈ পোৱা মতে বৰ্তমান চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিছে। কিছুমান জনজাতীয় লোকক পুৰণি এইবিলাক স্মৃতিচিহ্ন সংৰক্ষিত কৰিবৰ কাৰণে কিছু দান অনুদানো দিছে। গতিকে সেইবিলাকক আলম লৈয়ে আমাৰ এই ৰুমা গাভৰুৰ থানটো যুগুমীয়া কৰা উচিত। এতিয়ালৈকেতো অৱহেলিত হৈ থাকিলে, এতিয়ালৈকেতো আমি লৈছে বুলি কাণেহে শুনিছোঁ, চকুৰে একোটা আমি দেখা নাই বা একো প্ৰমাণ পোৱা নাই। কাৰণ কেতিয়া আহিব, কেতিয়া কৰিব, এতিয়া বহুত খেলি মেলি অৱস্থাত আছে। য'ত থাকে বুলি বা য'ত আছে বুলি কিনে এইটো প্ৰমাণিত হৈছে, সেই ঠাইও এতিয়া আনৰ অধিকৃত দখল। কিন্তু মাটি খেতি দিবনে নিদিয়ে, তাৰ পৰিৱৰ্তে কি ব্যৱস্থা এটা ল'ব, এইখিনি বিশেষকৈ আমাৰ যিখিনি মানে যিখন ছাত্ৰ সভা আছে,
বা যি তিনিখন আমাৰ সভা আছে, এই সভা তিনিখনে বিশেষ যদি গুৰুত্ব আৰোপ কৰি তেওঁলোকে ল'লে হয়, তেতিয়াহ'লে এই ৰুমা গাভৰু আমাৰ চিৰযুগমীয়া স্মৃতি চিন ৰাখিবলগীয়া ৰুমা গাভৰুৰ নামটো আমাৰ এই মান বুৰঞ্জীত থাকি গ'ল হয়, আৰু গাঁওখনৰ নামো তেনেকৈ চিৰ উজ্জ্বল হৈ থাকিলেহেঁতেন, সেই বুলি কিনে ভাবোঁ। গতিকে সেইখিনি কৰিবলৈ নকৰে এতিয়া আমাৰ মৰাণ ৰাইজে। আপুনি এবাৰ কৈ দিয়ক কি কৰা উচিত? কি কৰা উচিত মানে এতিয়া এইবোৰ কথাটো এক প্ৰকাৰে চৰকাৰৰ লগতো বহু কথা, বহু সম্বন্ধ থাকে। কাৰণ চৰকাৰে এইবোৰ ইনিচিয়েটিভ ধৰিব, ৰাইজে ধৰিব লাগিব, আৰু চৰকাৰে এইখিনি বিশেষ দায়িত্ব ল'ব লাগিব। গতিকে আমাৰ হেৰিয়ে ধৰক, মহিলা পৰিষদে ধৰক, ছাত্ৰ সভাই ধৰক, যে এইখিনি অনতিপলমে আমাৰ এক প্ৰকাৰে এই ৰুমা গাভৰু স্মৃতিচিহ্নটো মৰাণৰ একমাত্ৰ স্মৃতিচিহ্ন বুলি ক'ব পাৰে এইটো অঞ্চলত দেই। এই তেজীমলা বা অন্যান্য এইবিলাক আছে, নাই বুলি কিনে নকওঁ, কিন্তু তেজীমলা কোন জনজাতীয় অঞ্চলৰ কোন হেৰি জাত কুলৰ মানুহ, তেওঁ আহোম আছিলে নে চুতীয়া আছিলে নে কোচ কলিতা আছিলে নে কছাৰী আছিলে, থিৰাংকে আমুকে আছিল বুলি কোনো ক'ব নোৱাৰে। তেজীমলাই কিন্তু মৰাণ হ'লে এটা সম্পূৰ্ণ এইটো প্ৰমাণ আছে যে ই মৰাণৰ ভিতৰৰ আছিল। গতিকে মৰাণৰ স্মৃতি হিচাপে ৰুমা গাভৰু থানটো যুগুমীয়া কৰাটো এইটো নিতান্ত প্ৰয়োজনীয় আছে। হয়, সোনকালে হওক, আমি সেইটো কামনা কৰিছোঁ। নহ'লেতো একো চিন-চাপে নাথাকিব। এইখিনি জেগাখিনিও মানে পিছলৈ নহ'ব। এতিয়াই চোৱা, যিকেইডোখৰ ঠাইত তেওঁ আছিল ঘৰ ভেটি বান্ধি, সেইডোখৰ ঠাই এতিয়া আনৰ বাগানৰ অধিকৃত। গতিকে বাগানৰ পৰা মাটি উলিয়াই ল'বলৈ বাগানে দিবনে, বা কাৰোবাৰ ব্যক্তিগত দখলত আহিলে তেওঁলোকে মাটিটো ম্যাদী কৰি ল'লে, সেই মাটিটো তেওঁ দিবনে? এতিয়াও মানে দিবলৈ তেওঁ মান্তি নহ'ব। কাৰণ তেওঁ কিনি-কুটি লৈছে, চৰকাৰ নিয়মৰ লগত তেওঁলোকে সম্বন্ধ ৰাখি তেওঁলোকে কিনি-কুটি লৈছে। গতিকে তেওঁলোকে দিব নিবিচাৰিব। আৰু য'ত আছে বুলি মানে প্ৰমাণ হৈছে, তাতো মানে সেইডোখৰ এতিয়া মাটিডোখৰ অন্য মাটিৰ দখলৰ ভিতৰত তেওঁ দিবনে? গতিকে এইবিলাক কথা ব্যক্তিগতভাৱে কোনে আলোচনা কৰি পেলাই কোনেও একো ফল নাপায়। ৰাজহুৱাভাৱে আলোচনা কৰিব লাগিব, ছাত্ৰ সন্থাই আগবাঢ়ি আহি পেলাই আলোচনা কৰিব লাগিব, মৰাণ সভাৰ লোকে আহি কিনে আগবাঢ়ি আলোচনা কৰিব লাগিব, মৰাণ মহিলা পৰিষদৰ লোকে আহি কিনে আলোচনা কৰিব, তেতিয়াহে আগবাঢ়ি ওলাব। মই সেইটো ব্যৱস্থা কৰোঁ। আমি সকলোকে অনুৰোধ কৰিছোঁ যাতে এইখিনি বিষয়ে সোনকালে উল্লেখ হওক। সেইটো হয়, সেইটো কৰিলে মানে গাঁওখনো এটা স্মৃতিচিহ্ন, গাঁওখনৰ নামটো মাগিব বিচাৰি চিৰযুগমীয়া হ'ব। জাতি হিচাপে মৰাণ জাতি এটা স্মৃতিচিহ্ন, এটা আপুৰুগীয়া স্মৃতিচিহ্ন, এনেকুৱা স্মৃতিচিহ্ন পাবলৈ নাই। যিটো মানে আপোনাৰ যিটো মানে এইবিলাক কাহিনী এতিয়া আমাৰ আইতা পুথা দুটা আমাৰ যিবোৰ মানে আছে, সেইবোৰ আটাইবোৰ মানুহে মানে ৰুমা গাভৰুৰ কথা জানে। কিবা এটা কথা ক'লেই বোলে সেই ৰুমা গাভৰুৰ নিচিনাকৈ, ৰাঘৱৰ নিচিনাকৈ এনেকৈ মিছলীয়া নহ'বি দেই, কথা বোলে এনেকৈ নেৰিবি ইত্যাদি কথা এতিয়াও আমাৰ এই জনসমাজত, আমাৰ গাঁও সমাজত এইবোৰ চলি আছে। এটা সময়ত এই ঠাইডোখৰৰ বিষয়ে এইখিনি গোটেই মৰাণ অধিকৃত অঞ্চল আছিলে, মৰাণৰ গাঁও ভূঞি আছিলে। এই ওচৰতে বকপুৰা বাদলাভটাৰ নাম শুনিছে নাই জানো? তাত মৰাণৰ গাঁও আছিলে। তো সেই বক আৰু বদল বুলি দুজন ভাইকৈ আছিলে। এতিয়া ইয়াৰ পৰা গ'লে নদীৰ দাঁতিতে এটা পাৰ হ'ল বক, এটা পাৰ হ'ল বদলে এটা ভেটা, মাছৰ ভেটা দিছিলে, তেওঁলোকৰ ঠাই আছিলে। কিন্তু কালক্ৰমত হৈছে বদলৰ ভেটা নহৈ কিনে এইটো নামটো কল'কিয়েল হ'ল, অপ্ৰভংশ হৈ পেলাই মানে বাদুলা ভেটা হ'ল। কিন্তু সেই তেওঁলোকৰ নাম অনুসৰি এই বক বদলে বসতি কৰা ঠাইডোখৰ তেওঁলোকৰ নামৰ অনুসৰিয়ে মানে এই বকপুৰা বাদলা ভেটা হ'ল। আৰু এই ঠাইখিনি গোটেই মৰাণ অধিকৃত, মৰাণ মানুহ থকা ঠাই আছিলে। কিন্তু কালক্ৰমত ইয়াৰ মাটিটো যেতিয়া মই আগতে মানে এইটো উনুকিয়াই গৈছোঁ যে উত্তৰ পূবাকৈ যিটো মথাউৰি চৰকাৰে বনাই দিলে নৰডিঙৰ পানীটো ভেটা দিবৰ কাৰণে, তাৰ পৰা যেতিয়া বামচহীয়া হ'ল, বামচহীয়া হোৱাৰ কাৰণে ইয়াত কিছুমান বস্তু উৎপাদন বাঢ়িলে, কিছুমান বস্তু উৎপাদন কমি গ'ল। স্বভাৱতে হোৱা যিবিলাক বেতগাজ, কেৰেলা, তেলিকচু, ঔটেঙা, এইবিলাক নফাভু ইত্যাদি বস্তুবিলাকৰ মানে ইয়াত হেৰিটো কমি গ'ল। আৰু জনপ্ৰব্ৰজন হ'ল। জনপ্ৰব্ৰজনৰ কাৰণে ইয়াৰ নদীত যিটো মাছ উৎপাদন হৈছিলে, মাছ থাকিছিলে, সেই মাছটো নোহোৱা হ'ল। তাৰোপৰি মানে খাদ্য সমস্যাটো আহি পৰে। বাম মাটি, দাহি
ধান আউটা নেচিবলৈকে নিয়নি কৰিব লাগে, একেডোখৰ মাটিতে বাৰে বাৰে খেতি কৰিলে খেতি নহয়। সেইকাৰণে এই ঠাইডোখৰ এৰি পেলাই মৰাণ মানুহখিনি দ ঠাইলৈ গ'ল। বিভিন্ন গাঁওবিলাকত এতিয়া আমাৰ এই মৰাণ মানুহবিলাক আছে, বিভিন্ন ঠাইত আছে। তেওঁলোকৰ পূৰ্বপুৰুষবিলাকে এই কথাবোৰ ভালকৈ জানে। হয়, এতিয়া আমি চাম গছজোপা অকণমান চাই লওঁ। এই তাৰপিছত হৈ গ'লে এইফালৰ পৰা যাবলৈ সুবিধা নাই। মই এই নালাটো খান্দি পেলাই তাঁৰ মাৰি দিলোঁ। গৰু চৰু এইবোৰ দিগদাৰ কৰে বুলি সেইফালৰ পৰা ঘূৰি আহিব লাগিব দেই। এতিয়া আমি যিজোপা গছৰ তলত আমি এতিয়া থিয় হৈ আছোঁ, এইজোপা এতিয়া গছ ইমান বয়স হৈছে কি জানি বৈজ্ঞানিক ইয়াৰ সূত্ৰ নোলাব। একেবাৰে আওপুৰণি গছ, বহুতো মানে যুগান্তকাৰী ধুমুহাও ইয়াত হৈ গ'ল। ডাঙৰ ডাঙৰ প্ৰবল ধুমুহা কৰিলে এই ওচৰৰ গছ গছনি আটাইবোৰ শেষ হৈ গ'ল, উঘলি পৰিলে। কিন্তু ইয়াত দুজোপা গছ আছে, সেই দুজোপা গছ কাহিনী একো ক্ষয়ক্ষতি হোৱা নহ'ল আৰু এতিয়াও হোৱা নাই। আচ্ছা, এতিয়া তোমালোকে মোক যিবোৰ কাহিনী সুধিছা এই গছজোপাৰ কথা, ৰুমা গাভৰু নিৰ্বাসৰ কথা, তেওঁলোকৰ ক'ত থাকে কি কথা, এইখিনি কথা মই কিন্তু মোৰ সমালোচনাৰ দুৱাৰডাল মই আগতে মাৰিছোঁ। কোনো বুৰঞ্জীমূলক তথ্য পাতি মোৰ লগত নাই। আই বোপাইহঁতে কোৱা কথা বা দেউতা পুতাহঁতে কোৱা কথা বা এইবোৰ জনশ্ৰুতি কিছুমানৰ কথা, এইবিলাকৰ ওপৰত মই নিৰ্ভৰ কৰি মই তোমালোকক কৈছোঁ। ইয়াত ভুল ভ্ৰান্তি হ'ব পাৰে, সেইখিনি কাৰণে কিন্তু সকলোৱে মোক দোষ নিদিব দেই। গছজোপা এইজোপা হ'ল মানে ঐতিহ্যপূৰ্ণ চাম গছ। ৰুমাই গাভৰু যেতিয়া ইয়াত তেওঁলোকৰ যিটো ভেটি আছিলে, এই বৰ ভেটি, সেইটো যেতিয়া নাইকিয়া হ'ল, তাৰপাছত ৰাইজে এই গছজোপাতে আছে বুলি ধাৰ কৰে। এতিয়াও কোনোবা এটা পূৰ্ণিমা তিথিত তেওঁলোকে নৈ ওচৰতে থকা এই নদীখনত গা ধুবলৈ যায়। একেলগে 6জনী 7জনী মানুহে মানে হাঁহি কিৰিলি পাৰি এইবোৰ নাচ গান কিবা কিবি কৰে, বৰি জুনুকা শব্দ শুনে, বাঁহীৰ শব্দ শুনে। গতিকে এইবোৰ মহিমা বৰ্তমানো এই গছজোপাতে পায় বুলি কিনে ভাবি ৰাইজে ঠাৱৰ কৰিছে যে ৰুমাই গাভৰু ইয়াতে বৰ্তমান থিতাপি লৈছে। আৰু কি কয় এই হাত ভনী যে হেৰি হ'ল যে হাত ভনী গছজোপা বুলি নকয় জানো? হয়, মানে ৰুমাই গাভৰুৰ লগত ৰুমাই গাভৰু অকলে থকা নাছিলে। তেওঁলোকৰ তেওঁ সহযোগ হিচাপে হাত বাই ভনী বুলি কয়। বহুতে লিগিৰি বুলি কয়, বহুতে বাই ভনী বুলি কয়। আৰু লিগিৰি হওক যি হওক, তেওঁলোকে কাল কটোৱা মানে সময়খিনিক বা সেইখিনিত তেওঁলোকৰ ব্যৱহাৰ পাতিটো এনেকুৱা আছিলে, কোনো লিগিৰি হিচাপে ব্যৱহাৰ কৰা নাছিলে, হয়তো বাই ভনী হিচাপে ব্যৱহাৰ তেওঁলোকৰ হৈছিলে। সেইকাৰণে বাই ভনী বুলিয়ে কয়। ইয়াক মানে পুজি থাকিলে, হাত ভনীৰ লগত মিলা প্ৰীতি হৈ থাকিলে, তেওঁলোকে সেৱা সেৱা কৰিলে। এতিয়া মানে বহু ৰাইজ মানে ইয়ালৈ আহে, যেতিয়া টান বেমাৰ এটা হয় তেতিয়া এই হাত ভনীৰ ওচৰলৈ আহে। যেতিয়া কিবা এটা বস্তু ল'বলগীয়া হয় তেতিয়া আহে, যেতিয়া মানে কেতিয়াবা বিয়া এখন পাতিবলগীয়া হয় তেতিয়া আহে। তো ইয়াৰ লগত তামোল পাণ দি বা এনেকৈ সেৱা পূজা কৰিলে হেনো মনৰ উদ্দেশ্য সফল হয়। আৰু মানুহে এই হাত ভনীৰ লগত সেৱা পূজা কৰি থাকিলে, নিয়মীয়াকৈ তেওঁলোকৰ লগত মানি চলিলে মানে মানুহৰ মনটো শান্তিত হয়। দেৱৰো আদিদেৱ মহেশ্বৰ, বিষ্ণু ব্ৰহ্মা ইত্যাদি বা অন্যান্য যিবিলাক অৱতাৰ, এইবিলাকৰ অৱতাৰ যোগেদি যেনেকৈ এক ভগৱন্তক মানুহে বিচাৰি পায়। কাৰণ ভগৱানকতো আজিলৈকে কোনেও নুই কৰিব নোৱাৰে বুলি কেনে কয়। কাৰণ ভগৱানক অৱশ্যে উপলব্ধিহে বস্তু, তাৰ কোনো মানে তেনেকুৱা অস্তিত্ব নাই, ইয়াক উপলব্ধিহে কৰা হয়। কিন্তু সেই ভগৱানক পাবৰ কাৰণে তো এই মানুহে বিভিন্ন অৱতাৰ মই আগতে কৈ গ'লোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ইত্যাদিবিলাকৰ মানে সহায় লয়। ঠিক তেনেকুৱাকৈ ৰুমা গাভৰুৰ যোগেদিও ভগৱন্তক পাবৰ কাৰণে, ঈশ্বৰৰ লগত মিল হ'বৰ কাৰণে, মনটো শান্তিত থাকিবৰ কাৰণে, ওচৰ চুবুৰীয়াৰ লগত মিলা প্ৰীতিৰে থাকিবৰ কাৰণে, আৰু বেমাৰ আজাৰ ইত্যাদি এইবিলাক পৰা মানে বাচি থাকিবৰ কাৰণে, অপকৰ্মৰ পৰা হাত সাৰি থাকিবৰ কাৰণে, নিজৰ স্বভাৱ চৰিত্ৰ আদি সুন্দৰকৈ ৰাখিবৰ কাৰণে বহুতে এই মানে হাত ভনী আশ্ৰয় লয়, তেওঁলোকৰ লগত সহায় প্ৰাৰ্থনা কৰায়। আৰু সেইমতে সুখেৰে কালযাপন কৰিবৰ কাৰণে এটা সহায়ৰ মানে হিচাপে আশ্ৰয়স্থল হিচাপে এই ৰুমাই গাভৰুক লয়। কিন্তু দুখৰ পৰিতাপৰ কথা এইটোৱেই যে বৰ্তমান মানে এই আমাৰ এই সম্পূৰ্ণ এই মৰাণ সমাজৰ বস্তু হৈও মৰাণ সভাই বা মৰাণ মহিলা পৰিষদে বা মৰাণ
ছাত্ৰ সভাই কিয় মানে ইয়াৰ হেৰিটো লোৱা নাই, ইনিচিয়েটিভটো লোৱা নাই। তৎকালে মানে ইয়াক ল'ব লাগে, ইয়াক সংৰক্ষণ কৰিব লাগে জাতিৰ স্বাৰ্থত, নিজৰ এই অঞ্চলটোৰ ঠাইখনৰ স্বাৰ্থত, অঞ্চলটোৰ ঠাইখনৰ নাম চিৰযুগমীয়া কৰিবৰ কাৰণে, জাতিৰ স্বাৰ্থটো যুগমীয়া কৰিবৰ কাৰণে মানে এইটো তেওঁলোকে কৰা উচিত, মই এইটো ভাবোঁ। এইটো মানে গছজোপাৰ বিষয়ে অকণমান কিমান পুৰণি সেইটো কৰিব নোৱাৰি, এইটো বহুতে কয় মই 1950 চনৰ পৰা যেনেকুৱা দেখিছিলোঁ আজিও যেন ডালপাত এটা মানে তাৰ হানি হোৱা নাই, ডাঙৰ হোৱা নাই, দীঘল হোৱা নাই, একেই আছে বহুতে কয়। 1950 চনৰ পৰা আজি কিমান বছৰ, বহুত ধুনীয়া ডাল পাত শিপা ইয়াৰ ইমান ধুনীয়া তেনেকুৱা। গতিকে এই ইয়াতে মহিমা আছে, মহিমা থকা ঠাই, মহিমা থকা গছ এই বুলি কেনে ৰাইজে গণ্য কৰে। বহুত ভাল লাগিছে, ইয়াৰ বিশেষত্ব আছে। এইখন মানে কথা হ'ল কি, এই 1950 চনত চৰকাৰে এটা ব্যৱস্থা কৰিলে। তো পূবৰ পৰা এইটো উত্তৰলৈ যিটো মানে মথাউৰি নৰডিঙৰ যিটো মথাউৰি দিলে, এই মথাউৰিটো দিয়াৰ ফলত এইফালে পানী নহা হ'ল। মথাউৰিটো দিয়াৰ আগতে এইফালে প্ৰবলভাৱে পানী আহিছিল, সেইকাৰণে ইয়াৰ এই নদীখনৰ নাম ডুমডুমা নদী। আৰু ডুমডুমা নদী এতিয়া এই ওখ গৰাবোৰ এইটো নিজে দেখিছে যে কিমান ওখ প্ৰায় ঠাই বিশেষে কিছুমান 20 ফুটতকৈ ওখ আছে, ইমান ওখ। আৰু বাৰিষা দিনৰ কথাই নাই, খৰালি দিনতো প্ৰবল বেগেৰে পানী বৈছিল। এতিয়া বৰ্তমান খৰালি দিনত এতিয়া শুকাই আছে আৰু গোটেই ঠাইবিলাক এতিয়া খৰাং দেখা গৈছে। ইয়াৰ নামটো হ'ল ডুমডুমা নদী। এই ডুমডুমা নদীৰ কাষেদিয়েই মানে আমাৰ আগতে এই গুৰু গোসাঁইসকলেও ইয়াত থান পাতি কিনে আছিলে। আৰু এই ৰুমাই গাভৰু এইখন এই ওচৰতে এখন কঁঠাল বাৰী আছিলে, ৰুমাই গাভৰু ইয়াতে মানে থিতাপি লৈছিলে, ইয়াতে তেওঁলোকৰ গা ধোৱা ঘাট হিচাপে লৈছিলে, এনেকৈ বুলি কিনে এইবোৰ জনশ্ৰুতিত তেনেকৈ কয়। আৰু মানুহবিলাকেও নদী পাৰে পাৰে আছিলে, কিন্তু এইটো কালক্ৰমত যেতিয়া ইয়াৰ প্ৰকৃতিৰ পৰা যিবিলাক পোৱা বস্তু যেনেকৈ মাছ, শাক পাত, বেতগাজ, ঔটেঙা, ঢেকীয়া, এইবোৰ ভাতকেৰেলা, তেলিকচু, নেফাফু ইত্যাদিবিলাক যেতিয়া ইয়াত নাইকিয়া হৈ গ'ল, যেতিয়া জনপ্ৰব্ৰজন হ'ল, তেতিয়া ইয়াৰ পৰা এই ঠাই এইখিনি মানুহে মন্দিৰলৈ গুচি গ'ল। আৰু ইটো চাইডেতো ঘৰ আছে চাগে? আছে, এখন গাঁও, এইখনে ওচৰৰ এই নদীখনৰ সমীপতে সেইডোখৰ মানে বৰডুবি এৰিয়া, বৰডুবি বাগান এৰিয়া। তাত বৰডুবি এৰিয়া হয়, বৰডুবি বাগান কৰে। আগতে মানে সেই বৰডুবি বাগানৰ ভিতৰুৱা আছিলে বহু অংশ আমাৰ এই ৰুমা গাভৰু, কিন্তু এতিয়া বৰডুবি বাগানে সেইখিনি অধিকৃত কৰি ল'লে। আৰু কি ক'ম, কি সুধিব লগা আছে বাৰু, কি জানিবলগীয়া আছে কওঁ। মই যিখিনি জানো, যিখিনি শুনিছোঁ, সেইখিনি তোমালোকক ক'লোৱেই মই। আৰু ৰুমাই গাভৰু আৰু কিবা এটা দেউতাই মানে কৈছিলে মোক, কিবা ৰাতি বোলে কি গধূলি বোলে হেৰি কঠীয়া চঠীয়া থৈ আহিলে মানে হাত ভনীয়ে ৰুই থাকে বোলে। সেইবোৰ আৰু তাহানিৰ দিনত বহুত কাহিনী আছে না, তাহানিৰ দিনত থকা শুনা মহিমা। এতিয়া আমাৰ সেইবোৰ মহিমাৰ কথা ক'বলৈ সেই নলাৰ কাষত মানে কপা ৰুই কিনে, কপা গুটি সিঁচি কিনে নিজে কপা নেউঠি সূতা উলিয়াই তাত বৈ সেই কাপোৰ বওঁতা মানুহো নাই, আৰু সেইবোৰ সাধু কওঁতা মানুহো নাই। আটাইবোৰ যুগ বদলি হ'ল, গোটেই মানে পৃথিৱীখনে মানুহৰ হাতৰ মুঠিত মোবাইলৰ হেৰিলৈ আহিলে, আৰু এইবিলাক আলি পদূলি হ'ল, গছ গছনি বেলেগ হ'ল, ঠাইবোৰ বেলেগ হ'ল, মানুহৰ মাত কথা আচাৰ ব্যৱহাৰ আটাইবোৰতো বেলেগেই হ'ল। এতিয়া মানে এইবোৰ মহিমা, সেই মহিমাতেই মানে সেইভাগেই শেষ, আৰু শুনাভাগেই শেষ কিছুমান, এনেকুৱা হৈছে। তো ইমানখিনি নজনা কথা জানিব পাৰিলোঁ বৰদেউতা। তাৰ বাবে আপুনি সময় দিছে, ইমানখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। ভাল, ধন্যবাদ ময়ো জনাইছোঁ, কাৰণ মনৰ কথা যিখিনি আছিলে উচপিচনি কিছুমান কথা কৈ থৈ যাব পাৰিলে মানে মোৰ এই যিবিলাক উত্তৰকামী পুৰুষ তেওঁলোকে কিছু কথা জানিব, আৰু এই ঠাইখনৰ বিষয়ে বিশেষকৈ ৰুমাই গাভৰু আমাৰ যিটো মৰাণৰ অতি মানে জৰুৰী ইয়াক স্থায়ীকৰণ কৰা, এই বিষয়টোলৈ বিশেষ গুৰুত্ব দিব। মোৰ কিন্তু এইটো আশা তোমালোকৰ ওপৰতো থাকিল। তোমালোকে বিভিন্ন সংশ্লিষ্ট মানে হেৰিত বিভাগত এইখিনি জনাব লাগিব, মৰাণক জনাব লাগিব,
মহিলা পৰিষদক জনাব লাগিব, ছাত্ৰ সভাক জনাব লাগিব। তেওঁলোকে এইখিনি ব্যৱস্থা লৈ ইনিচিয়েটিভ লৈ যাতে বনাই পেলাই আমাৰ এই স্মৃতি চিহ্নটো জুগুপীয়া কৰে, মই তাৰ আশা ৰাখিলোঁ দেই।